এফজে আছামিজ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। এই মুহূৰ্তত বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিম, গতিকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব আৰু এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব, যাতে আগলৈ ভিডিঅ' আপলোড কৰোঁতে আপুনি আগতে নটিফিকেশ্যন। মুহূৰ্তৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হ'ল সন্ত্ৰাসবাদীৰ গুলীত নিহত বিজেপি নেতা। এই মুহূৰ্তৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ, জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত এগৰাকী বিজেপি কৰ্মী নিহত। বডগাম জিলাত সন্ত্ৰাসবাদীৰ গুলীত আহত হৈছিল বিজেপি নেতাগৰাকী। দেওবাৰে পুৱাই সন্ত্ৰাসবাদীৰ গুলীৰ লক্ষ্য হৈছিল বিজেপি নেতা আব্দুল হামিদ। গুৰুতৰভাৱে আহত বিজেপি নেতাগৰাকী 24 ঘণ্টাৰ ভিতৰত মৃত্যু হয় হাস্পতালত। এই মুহূৰ্তত আন এটা গুৰুত্বপূৰ্ণ খবৰ, যোৰহাটত ভয়ংকৰ অগ্নিকাণ্ড, নিহত হৈছে 2জনকৈ লোক। যোৰহাটত ভয়ংকৰ অগ্নিকাণ্ড, নিহত হৈছে 2জনকৈ লোক। দেওবাৰৰ মাজনিশা যোৰহাটত ভয়ংকৰ অগ্নিকাণ্ড, হিংহি কুটাৰ্ছ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হয় এই অগ্নিকাণ্ড। 2জনকৈ লোক নিহত হৈছে এই অগ্নিকাণ্ডত, কেইবাজনো লোক আহত হৈছে বুলি জানিব পৰা গৈছে। এই অগ্নিকাণ্ডত জুইৰ বাবে গৃহটোত আবদ্ধ হৈ থকা কেইবাজনো লোক জাপ দিয়ে সমীপতে বৈ যোৱা টুকুলাই নদীত। প্ৰায় 4টা গৃহলৈকে সম্প্ৰচাৰিত হয় এই অগ্নিকাণ্ড। যোৰহাটৰ লগতে টিয়ক তিতাবৰ মৰিয়নিৰ পৰাহে আহে অগ্নি নিৰ্বাপক বাহিনীৰ জুই। ONGC আৰু এয়াৰ ফ'ৰ্চৰ পৰা অগ্নি নিৰ্বাপক কৰিবৰ বাবে ফায়াৰ ব্ৰিগেড অনা হয়। এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰটো হ'ল পুনৰ কংগ্ৰেছলৈ শচীন পাইলট। ৰাহুল গান্ধীক সাক্ষাতৰ বাবে বিচাৰিছে সময়। ৰাজস্থানৰ অশোক গেহলট চৰকাৰৰ ওপৰত সংকট দেখা দিয়াৰ সময়তে খবৰ প্ৰকাশ পাইছে যে কিছুদিনৰ পূৰ্বে বিছম্বাদৰ উপমুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰা শচীন পাইলটে ৰাহুল গান্ধীক সাক্ষাতৰ বাবে সময় বিচাৰিছে। বিসম্বাদী বিধায়কসকলৰ সৈতে শচীন পাইলট ৰাহুল গান্ধীক লগ ধৰিছে, কিছু আলোচনা কৰিব বিচাৰিছে বুলি এই সূত্ৰই প্ৰকাশ কৰিছে। ৰাহুল গান্ধীৰ কাৰ্যালয়ে সদৰি কৰা অনুসৰি ৰাহুল গান্ধীয়ে বৰ্তমান পৰ্যন্ত কোনো লোকক লগ ধৰাৰ বাবে সময় আৰু তাৰিখ ঠিক কৰা নাই। কিন্তু শচীন পাইলট কংগ্ৰেছৰ মহাসচিব KC বেণুগোপালৰ সম্পৰ্কত আছে আৰু 14 আগষ্টৰ পূৰ্বে তেওঁ ৰাহুল গান্ধীক সাক্ষাতৰ পূৰ্ণ সম্ভাৱনা আছে বুলি ৰাষ্ট্ৰীয় কেইবাটাও সংবাদ মাধ্যমে বাতৰি প্ৰকাশ কৰিছে ইতিমধ্যে। এই মুহূৰ্তত এটা বেয়া খবৰ, দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ দেহত কৰোনা পজিটিভ ওলাইছে। এই মুহূৰ্তৰ এটা বেয়া খবৰ, দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ দেহত ক'ভিড পজিটিভ ওলাইছে। দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ দেহত কৰোনা সংক্ৰমণ, এই কথা টুইটাৰ যোগে জনাইছে তেওঁ। সোমবাৰে তেওঁৰ কৰোনা টেষ্ট কৰা হৈছিল। বিগত দিনকেইটাত তেওঁৰ সংস্পৰ্শলৈ অহা সকলো লোককে পৰীক্ষা কৰিবলৈ আহ্বান জনায়। এই মুহূৰ্তত আন এটা বেয়া খবৰ, কেৰালাৰ ভয়ংকৰ ভূমি সংস্খলনত নিহতৰ সংখ্যা 48লৈ বৃদ্ধি। কেৰালাৰ ভয়ংকৰ ভূমি সংস্খলনত নিহতৰ সংখ্যা 48 গৰাকীলৈ বৃদ্ধি। সোমবাৰে আৰু 5 গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ, মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা। উল্লেখ্য যে কেৰালাৰ ইডুকি জিলাৰ ৰাজামালাত সংঘটিত হৈছিল এই ভূমি সংস্খলন।